বন্ধুসকল, আজি আমি আলোচনা কৰিম গুৱাহাটী নগৰৰ বিষয়ে। গুৱাহাটী হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল। ই উত্তৰ পূব ভাৰতৰ বৃহত্তম মেট্ৰপলিটান এলেকা আৰু কলকাতা পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। যোৱা দশককেইটাত গুৱাহাটীত যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। গুৱাহাটী মহানগৰৰ উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী, দক্ষিণে মেঘালয়ৰ পাহাৰ, পশ্চিমে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পূবত আছে নাৰেংগী। গুৱাহাটী উত্তৰ পূব ভাৰতৰ এক প্ৰধান বাণিজ্যিক আৰু শৈক্ষিক কেন্দ্ৰ। ইয়াত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ দৰে বৃহত্তৰ শিক্ষানুষ্ঠানৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন মহাবিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান অৱস্থিত। গুৱাহাটী উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক কাম-কাজৰ এক অন্যতম কেন্দ্ৰ। এতিয়া জনা হওক গুৱাহাটী নামটো কেনেকৈ উৎপত্তি হ'ল। গুৱাহাটী নামটো অসমীয়া ভাষাৰ দুটা শব্দ গোৱা অৰ্থ তামোল আৰু হাট অৰ্থাৎ বজাৰ, এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে। ব্ৰিটিছ উপনিৱেশৰ কালত এই নামটো গৌহাটী বুলি কোৱা হৈছিল আৰু 1980 দশকৰ শেষৰ ফালে ই বৰ্তমানৰ ৰূপ পায়। আন এক তথ্য অনুসৰি এই নগৰৰ কেউফালে পাহাৰে আগুৰি থকাৰ কাৰণে ইয়াক গুহা যেন দেখি এই গুহা নামৰ পৰাও গুৱাহাটীও হৈছে বুলি অনুমান কৰা হয়। গুৱাহাটীৰ কিংবদন্তি আৰু ইতিহাস কেইবা হাজাৰ বছৰ পুৰণি। নগৰখনৰ উৎপত্তিৰ কথা জনা নাযায় যদিও মহাকাব্য, পুৰাণ আৰু আন পৰম্পৰাগত ইতিহাসত উল্লেখ কৰা কাহিনীসমূহৰ পৰা ইয়াক এছিয়াৰ এখন অন্যতম পুৰণি নগৰ বুলি অনুমান কৰিব পাৰি। ইতিহাসৰ মতে গুৱাহাটী কেইবাখনো প্ৰাচীন ৰাজ্যৰ ৰাজধানী আছিল। মহাভাৰতৰ মতে ই নৰকাসুৰ আৰু ভগদত্তৰ ৰাজ্যৰ ৰাজধানী আছিল।